হেল্ল' গাইজ, আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। এটা কেৰাহী গৰম হ'ব দিছোঁ। অলপ তেল দি ল'ম। তেলখিনি গৰম হ'লে জিৰা দি ল'ম। জিৰাখিনি দি ল'লোঁ। পিঁয়াজ ভুজুৰি দি দিলোঁ। ধুনীয়াকৈ পিঁয়াজখিনি এতিয়া ভালকৈ লাৰি চাৰি পিঁয়াজখিনি ৰঙা কৰি ল'ম। ধুনীয়াকৈ লাৰি দিম। একদম পিঁয়াজখিনি ৰঙা কৰি ল'ম, ভাজি ভাজি। ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজখিনি আমাৰো ভাজা হৈছে প্ৰায়। ধুনীয়াকৈ পিঁয়াজখিনি ৰঙা কৰি লৈছোঁ। এতিয়া পিঁয়াজ বটা দিলোঁ, নৰহু বটা দিলোঁ, আদা বটা দিলোঁ, কাটি থোৱা বিলাহী সৰু সৰুখিনি দি ল'লোঁ। জিৰা ধনিয়া চব মিক্স কৰা মছলা দি দিলোঁ। জ্বালা গুড়া দি দিলোঁ। যিখিনি সোৱাদ অনুযায়ী দিব, জ্বালা গুড়া হালধি গুড়া দি ল'লোঁ। নিমখ দি ল'লোঁ সোৱাদ অনুযায়ী। ধুনীয়াকৈ লাৰি চাৰি ল'ম। এতিয়া ধুনীয়াকৈ একদম ভাজি ল'ম। নহ'লে আদা ৰহুনৰ চেন ওলাব। ধুনীয়াকৈ একদম ভাজি ল'ম তেলত। ধুনীয়াকৈ লাৰা চাৰা হ'লে অলপ পানী দি ল'ম। অলপ পানী দি লৈ কিনে ধুনীয়াকৈ লাৰি চাৰি দিম। ধুনীয়াকৈ লাৰি ঢাকনি মাৰি থৈ দিম 5 মিনিট। 5 মিনিট পিছত গুচাই ল'ম। এনেকৈ ধুনীয়াকৈ তেলখিনি ওপৰত উঠিব ধুনীয়াকৈ। আকৌ এনেকৈ লাৰি দি ল'ম। বিলাহীখিনি গলাই ল'লে ভাল হ'ব। ধুনীয়াকৈ একদম মছলাখিনি ভাজি লওঁ। তেতিয়া আৰু কাঁচা চেনটো নাহে চব্জিত। সৰু মাছ কুটি কিনে ফ্ৰিজত থৈছিলোঁ, সেইখিনি মাছ দি লৈছোঁ। মাছখিনি ফ্ৰিজত থৈ দিলে সৰু মাছ নাভাঙে, ধুনীয়া হৈ থাকে। কচু লতাখিনি দি লৈ লৈছোঁ। কচু লতাখিনি ধুনীয়াকৈ বাচি কুটি ভালকৈ অলপ নিমখ দি ধুই লৈছোঁ। এতিয়া ধুনীয়াকৈ অলপ লাৰি দি ল'ম। ধুনীয়াকৈ একদম লাৰি দি ল'ব লাগে। অলপ পানী দি লৈছোঁ। যাতে অনুমানত সিজে কচু লতাখিনি, সেই অনুমানত দি ল'ব। ধুনীয়াকৈ অলপ লাৰি চাৰি দি ল'ব। গোটেইখিনি যেন মছলা চছলা পায়, একদম ধুনীয়াকৈ লাৰি ল'ব। ফ্ৰিজত মাছ থ'লে মাছখিনি টান হৈ থাকে। ধুনীয়াকৈ লাৰিখিনি অলপ ঢাকন মাৰি ল'ম। এতিয়া অলপ ঢাকনি মাৰি দিম। 5 মিনিট পিছত গুচাই ল'ম। কাঁচা জলকীয়াখিনি দি ল'ম। কাটি থোৱা কাঁচা জলকীয়া। আকৌ অলপ ঢাকনি মাৰি থ'ম। 5 মিনিট পিছত গুচাই লৈছোঁ। ধুনীয়াকৈ অলপ লাহে লাহে লাৰি দিব, নহ'লে মাছখিনি ভাঙি যাব। সৰু সৰু মাছ। ধুনীয়াকৈ লাৰি লওঁ।
বেছি লাৰিলে ভাঙি যাব। অলপ অলপ লাৰিব লাগিব, লাহে লাহে। আকৌ অলপ ঢাকনি মাৰি থ'ম। আকৌ 5 মিনিট পিছত গুচাই লৈছোঁ। এতিয়া আমাৰ ৰেচিপিটো হ'লেই প্ৰায়। আৰু অলপ অলপ ভালকৈ লাৰি দি কিনে লাহে লাহে লাৰিব লাগিব। আকৌ অলপ ঢাকনি মাৰি থ'ম। ঢাকনি গুচাই লৈছোঁ। তাতে অলপ নেমু ৰস দি লৈছোঁ, নহ'লে অলপ গলত ধৰিব পাৰে। ধুনীয়াকৈ টেঙাখিনি দি অলপ লাৰি দিছোঁ। আৰু অলপ চিকেন মছলা দি ল'লোঁ, ধুনীয়া এটা চেন আহিব। খাই চাবচোন এনেকৈ ৰান্ধি কিনে গৰম ভাতৰ লগত। সৰু মাছ আৰু কচুৰ লতাৰ আমাৰ ৰেচিপিটো হৈ গ'ল। ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।